হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আহিছোঁ মই নতুন ভিডিঅ' এটা লৈ। আজি মই বনাম বগৰী আচাৰ। তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই যোৱা ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে মোক জনাব। প্ৰথমে মই তেল গৰম কৰি লৈছোঁ, তাৰপিছত দিছোঁ 5-6টামান জলকীয়া আৰু তেজপাত। তাৰ পিছতে মই অকণমান পাঁচফোৰণ ভাজি পিচি লৈছিলোঁ, সেইখিনি দি ল'লোঁ। আৰু ইয়াৰ পিছতে মই দিছোঁ অলপমান গুড়টো আপোনালোকে নিজৰ বগৰীৰ অনুমান কৰি ল'ব, কিমানখিনি বগৰীত কিমানখিনি গুড় দিব লাগিব। তাৰপিছত এনেদৰে এই মিশ্ৰণটো ভালদৰে মিহলাই ল'ব। আচলতে মোৰ তেলটো অলপ গৰম হোৱাৰ কাৰণে মই জুইটো নুমাই ল'লোঁ। তাৰপিছত এনেদৰে অলপ দেৰি ভাজি ল'লোঁ। তাৰপিছতে মই দিছোঁ সোৱাদ অনুসৰি নিমখ। আচলতে মই বগৰী নিমখত তিয়াই ৰাখিছিলোঁ কাৰণে অকণমান কম দিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। আৰু দিলোঁ ইয়াতে অলপ হালধি গুড়ি কালাৰৰ কাৰণে। তাৰপাছতে মিশ্ৰণটো মই ভালদৰে অকণমান জুইটো জ্বলাই আৰু তাৰপিছত ভালদৰে ভাজি ল'লোঁ। মিশ্ৰণটো ভালদৰে সিজাৰ পাছতে মই ইয়াতে দি দিছোঁ এতিয়া বগৰী। ধুনীয়াকৈ লৰাই ল'ব, বগৰীখিনি মিক্স কৰি ল'ব। বগৰীখিনি দিয়াৰ লগে লগে গুড়টো এনেদৰে অলপ দেৰি লদা লাগি বান্ধি যায়, কিন্তু সিজাই থাকিলে বস্তুটো ধুনীয়া হৈ যায়। ইয়াৰ পিছতে মই দিছোঁ সোৱাদ অনুসৰি অলপ জলকীয়া গুড়ি। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিব পাৰে, দিলে ভাল লাগে, অলপ জ্বলা হয়। আৰু এইখিনি হৈছে আমাৰ বগৰী আচাৰ ৰেডি। আপোনালোকেও বনাই খাই চাবচোন আৰু মোক জনাব কেনেকুৱা হৈছে।